হাই গাইজ, আজি মই মোৰ লাইফৰ এনেকুৱা এটা ৰিয়েল ষ্টৰীৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো ষ্টৰী আপোনালোকৰ লগত ঘটিছে বা ঘটা নাই আজিলৈ, কিন্তু ঘটিব। ঠিক আছে। আৰু একচুৱেলি মেইন কুৱেশ্যনটো কি, ভূত প্ৰেত আপোনালোকে বিশ্বাস কৰে জানো? কোনোপধ্যে নকৰে। আৰু একচুৱেলি ময়ো বিশ্বাস নকৰিছিলোঁ আগতে, কিন্তু বৰ্তমান মোৰ ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। আৰু ভূত প্ৰেত কিছু লোকে কয় নাই, কিছু লোকে কয় আছে, কিন্তু যেতিয়া আপোনাক পাব বা যেতিয়া আপুনি লগ পাব তেতিয়া বিশ্বাস কৰিব যে ভূত প্ৰেতনো কি, দেখাত কেনেকুৱা। ঠিক আছে। আৰু মোৰ ৰিয়েল ষ্টৰিটো লৈ আহোঁ, তাৰ পাছত সকলোখিনি কম দেখাত কেনেকুৱা। ঠিক আছে। কিছুদিনৰ আগৰ কথা, মই এদিন মোৰ লগৰটোৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। অৰ্থাৎ মোৰ লগৰটোৱে ফোন কৰিলে যে ৰাতি মাছ অলপ কিনিছিলোঁ, দুটাই খাওঁ, তই গুচি আহ। প্ৰায় 9টামান বাজিছে তেতিয়া। মই ঘৰৰ পৰা চাইকেলখন লৈ ওলাই গ'লোঁ। আৰু গৈ থাকোঁতে মানে মোৰ ঘৰৰ পৰা মোৰ লগৰটোৰ ঘৰলৈ গ'লে এডোখৰ মুকলি ঠাই পায়, বহুত মুকলি ঠাই, য'ত নেকি এঘৰো ঘৰ নাই। ঠিক আছে। আৰু এদিন কি হ'ল, মই গৈ থাকোঁতে মই ভাবিলোঁ অলপ স্পীডত যাওঁ। যেতিয়া স্পীডত যাবলৈ ষ্টাৰ্ট কৰিলোঁ, তেতিয়া যে চাইকেলৰ পিছফালে যে কোনোবাই সাৱটি ধৰি ৰাখিছে, যে চাইকেলখন টান মাৰি ৰাখিছে, এনেকুৱা যেন অনুভৱ হ'ল। কিন্তু পিছত গৈ দেখিলোঁ যে মোৰ চাইকেলখনৰ প্ৰব্লেমটো ক'ত নহয়। ঠিক আছে। পিছত গৈ দেখিলোঁ যে মোক কোনোবাই ভূত প্ৰেতে আৱৰি ৰাখিছে নেকি, যে কোনোবাই ধৰি ৰাখিছে নেকি। পিছত গৈ দেখিলোঁ মোৰ চাইকেলৰ চকাটো পামচাৰ হ'ল। সত্য কথা, মোৰ চাইকেলৰ চকাটো একচুৱেলি পামচাৰ হৈছিলে, কিন্তু আগলৈ কি হ'ল এইটো শুনক। পামচাৰ হ'ল, কিন্তু ঠেলি ঠেলি গ'লোঁ। তাৰ পাছত একচুৱেলি লগৰটোৰ ঘৰত কোনো নাছিলে। মোৰ লগৰটো মোক থকাকৈ মাতিলে, আৰু লগৰটোৰ ঘৰত মাকেও নাছিলে, দেউতাকেও নাছিলে। একচুৱেলি মোৰ লগৰটো অকলে আছিলে আৰু মোক থকাকৈ মাতিলে। আৰু এনেতে মই গৈ পালোঁগৈ, আৰু তাৰ পাছত কি হ'ল, মই দৰ্জাটোত টক টক কৰিবলৈ বিচাৰিছিলোঁ। একচুৱেলি মই তাক লগৰটোক মাতিব বিচাৰিছিলোঁ, তেতিয়া নিজে নিজে টক টককৈ বাজিলে। মই ভাবিলোঁ মোৰ লগৰটোতো নাই, কেনেকৈ বাজিলে। মোৰ লগৰজন আছিলে একচুৱেলি পাকঘৰত, মই আছিলোঁ একেবাৰে বাৰান্দাত আগফালে। চ' ভাবিলোঁ কি হ'ল। তাৰপাছত লগৰটোৱে দৰ্জাটো খুলি দিলে। তাৰপাছত সি মোক ক'লে, তই অলপ বহি লচোন, মই আহি আছোঁ এই বুলি ক'লে। তাৰপিছত মই ৰখিলোঁ, বহিলোঁ, একাপ চাহ দিলে, খালোঁ। তাৰপিছত ঘৰত কোনো নাই, নিজান। তাৰপিছত তথাপিও মোৰ মনটো অলপ ডাউট হৈ আছিলে যে কি হ'ব কি নহ'ব। তাৰপাছত গাইজ কি হ'ল, মোৰ লগৰটোক বিচাৰিছিলোঁ, মই চাৰিওফালে বিচাৰিলোঁ, ক'তোৱে নাই। মোৰ আৰু ভয় লাগিলে, কি হ'ল বোলো। চাৰিওফালে বিচাৰিলোঁ, ঘৰৰ আশে পাশে, বাথৰুমলৈ গ'লোঁ, ক'তোৱে নাই। তাৰপিছত বাথৰুমৰ ভিতৰত চাইছোঁ, একো নাই। আধা ঘণ্টামান হ'ল বিচাৰি ফুৰা যে মোৰ লগৰটো নাই। মোৰ আৰু ভয় লাগিলে, আৰু চিঞৰ বাখৰ কৰি দিবলৈ ভয় লাগিলে যে মোক ভূতে আকৌ আগুৰি ধৰিব নি, মোকো মাৰি পেলাব নি। এনেকুৱা যেন ভয় ভাৱ এটা সোমালে। আৰু তাৰপাছত কি হ'ল গাইজ, মই আকৌ এবাৰ গ'লোঁ চেক মাৰি বাথৰুমলৈ, বাথৰুমতে সোমাই আছে নি আকৌ। বাথৰুমত গৈ যেতিয়া দেখিলোঁ গাইজ, মোৰ লগৰটোৱে বহুত ভয়ানক দৃশ্য। যেতিয়া বাথৰুমলৈ গৈ দেখিলোঁ, মোৰ লগৰটোৱে কি কৰিছে গম পাইছেনে? পিছল খাই পৰিলে বোলে। পিছল খাই পৰি বোলে একদম মোক চিঞৰি দিলে হ'ল ন, যে মই পৰিলোঁ, তই সোনকালে আহচোন, ফোন কৰি দিলে হ'ল। কেলা সি ফোনো কৰা নাই, অকলে বহি আছে। আৰু লাষ্টত মই উঠাই মেলি আৰু 2 থাপৰমান দি শুৱাই থৈ দিলোঁ কেলা।